নমস্কাৰ মই মৌচুমী আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। এতিয়া যেহেতু ছট পূজা চলি আছে, প্ৰথমতে সকলোকে ছট পূজাৰ শুভেচ্ছা জনালোঁ। ছট পূজা হৈছে বিহাৰ আৰু ঝাৰখণ্ডৰ লোকসকলে পালন কৰা এভাগ পূজা, য'ত সূৰ্যদেৱক পূজা কৰা হয়। আৰু এই ছট পূজাতে মানে এবিধ মিঠাই বনোৱা হয়, যাক কোৱা হয় ঠেকুৱা বুলি কোৱা হয়। আৰু আজি মই ঠেকুৱা বনাই চাওঁ বুলি ভাবিছোঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ যে বনাম, কিন্তু আজি ফাইনেলি সেই দিনটো আহি পালেহি আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। প্ৰথমবাৰ যিহেতু বনাম, যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠেকুৱা বনাবলৈ হ'লে নাৰিকল লাগিব, সেইটো কাৰণে প্ৰথমতে নাৰিকলটো কাটি লওঁ। পিঠাখন এইখিনিতে আছে, মই বিচাৰি ফুৰিছোঁ এইখনে। ফেমিনিজিমৰ মতে মতা মাইকী চব সমান সমান সমান। মোৰ পাপাই যদি মোক নাৰিকল কাটি খুৱাব পাৰিছে, ময়ো মোৰ পাপাক নাৰিকল কাটি খুৱাব পাৰিব লাগিব। এইটো কণী কাটিব পাৰিবই লাগিব। নাৰিকলটো কাটহে খাব লাগে। ঢাকনি ইমান গধুৰ। পাৰি ইমান ইনচাল দিবলৈ নাহিবি। গম পাওঁ দে, মন উতলা। এইটো গুচাই দিলোঁ দেই নাৰিকল। এইটো খাই লওঁ। চিভিল ড্ৰেছত আহি যাওঁ এতিয়া। এইযোৰ ড্ৰেছ খুলি দিওঁ। এইয়া চিভিল ড্ৰেছত আহি গ'লোঁ। এতিয়া পূৰা ধুনীয়াকৈ ঠেকুৱা বনাম। কলখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। ঠেকুৱা বনাবলৈ ইফালে মই নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ ঘিউ, চফ, গুড়, চুজি আৰু আটা। নাৰিকলখিনি ভাজি লওঁ। এইফালে আকৌ মই আধা কাপ চুজি লৈ লৈছোঁ আৰু চুজিখিনি ভালকৈ পিচি পেলাই চালি লৈছোঁ। কাপ 80 টকাৰ আটা। চুজি লোৱা কাপটোৰ জোখেৰে আকৌ একাপ মই লৈছোঁ এইফালে আটা। এতিয়া গুড়খিনি ধুনীয়াকৈ পানীত উতলাই ল'ব লাগিব। বেছি মই উতলোৱা নাই, অলপমান আৰু উতলাই লৈছোঁ গুড়খিনি গলালৈকে। ঠেকুৱা বনাবলৈ বহুত বেছি সহজ হয়। আপোনালোকে যদি ভিডিঅ'টো চাই ধুনীয়াকৈ গম পাবই যে কেনেকৈ মই বনালোঁ, আৰু বহুত বেছি হেল্ডি হয় ৰেচিপিটো। এই ঠেকুৱাসমূহ ছট পূজাৰ মহাপ্ৰসাদ হিচাপে বনোৱা হয়, আৰু এনেও মানে এনেই মিঠাই হিচাপে বা এনেই বিস্কুট হিচাপে আপুনি বনাব পাৰে। গলাই লোৱা গুড়খিনি অলপ অলপকৈ দি অলপমান টানকৈ এই বস্তুখিনি সানি ল'ব লাগিব। এনেকৈ আটা সানে, এনেকৈ আৰু অলপমান সৰহকৈ ঘিউ দি এইটো সানি ল'লোঁ। এনেকৈ সানিছোঁ। গুড় কৰিম, পাতখিলা শ্বেপটো দি ল'ম। বিহাৰত যোনটো ঠেকুৱা বনোৱা হয় পূজাৰ কাৰণে, সেইটো বনাবৰ কাৰণে মানে এটা শ্বেপ থাকে সেইটো বনোৱাৰ, কিন্তু মোৰ ওচৰত এতিয়া সেইবিলাক নাই যিহেতু, সেইটো কাৰণে অলপমান যোগাৰু টেকনিক ইউজ কৰিছোঁ আৰু। ঠেকুৱাখিনি বনাই হোৱাৰ পাছতে ভাজিবলৈ কেৰাহীখন আনিবলৈ যাওঁতে ফেনখন আকৌ পটককৈ অফ কৰিবলৈ লওঁতেই কাৰেণ্টত লাগিলোঁ নহয়। ইমানেই জোৰকৈ মাৰিলে যে জঁপিয়াই গৈ ক'ৰবাত পৰিলোঁগৈ আৰু একদম পূৰা কন্দা কটা হৈ গ'লগৈ। মই আজিলৈকে 11 বাৰ কাৰেণ্টত লাগিছোঁ আৰু আজিয়ে সৈতে মোৰ 12 বাৰ হ'ল। সময় ফাটি গ'ল নাচোন দেই। মই ইমান ভয় খালোঁ নহয়। লগাৰ কাৰণে ভয় খাইছোঁ, ইমান গালি পাৰিছে। তেলখিনি ধোৱা ওলাইছে আৰু পূৰা গৰম কৰি দিম, পূৰা উতলাই দিব।
ঠেকুৱাখিনি ভাজিবৰ বাবে মই ইফালে মিঠাতেলে ব্যৱহাৰ কৰিছোঁ। আপুনি যদি ঘিউ বা ৰিফাইন ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। ধুনীয়া হৈছে লগাই দিওঁ। দেখা আগতে হৈছিলে দেই। ভাল হৈছেনে? ভাল হৈছে পুৰা। কাৰেণ্টৰ লাগি মেলি বনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব।